এটা বাইক ৰাইডিং গ্ৰুপৰ লগত পিকনিক খাবলৈ গৈ পেলাই কেনেকৈ লাগে আপুনি জানেনে বাৰু? কাৰণ আজি আমি বেংগলোৰত অসমত যেনেকৈ পিকনিক খাই তেনেকুৱা এটা এক্সেক্টলি সেম পিকনিক খাবলৈ গৈ আছো। গাহৰিটো দেখি পেলাই মোক খাওঁ নিচিনা লাগি গৈছে নহয়। খাইও নেকি? নালাগে মই খাওঁ। নমস্কাৰ সকলোকে, মই হলো অসমৰ ৰিকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি আমাৰ পিকনিকৰ দিন ৰাইজ, আৰু সৰু সুৰা পিকনিক নহয় কিন্তু, কাৰণ এই পিকনিকটো কমেও 60জনৰ পৰা 70জন মানুহৰ কাৰণে অৰ্গেনাইজ কৰা হৈছিলে। এতিয়া আমি এই সুন্দৰ পিকনিক জেগাটো পোৱাৰ আগতে এটা মজা বাইক ৰাইডো কৰিলো, য'ত বাইক গাড়ী চব আছিলে। ময়ে মেইন মানুহ দে, মোক সোমাই নিলে কেনেকে হ'ব? থেংক ইউ। এতিয়া সোমাই আমাক ব্ৰেকফাষ্টটো ধুনীয়াকৈ দিয়া হ'ল, য'ত নানান ধৰণৰ বস্তু আছিলে। কল, পিঠা, ডিম, চাহ, ব্ৰেড বাটাৰ, কি লাগে আপোনাক ইয়াত চব পাই যাব। আপুনি ভাবিব পাৰে মই পিকনিক খালি খাবলৈ আহিছো, একো কাম চাম কৰা নাই, কিন্তু আপুনি ভুল, কাৰণ মই ইয়াত বহুত কিবা কিবি কাম চাম কৰিছো বুলি ভাবিছে নেকি? আজি ইয়াত আমাৰ লগতে আমাৰ সৰু সৰু বন্ধুবোৰো আহিছে। অলপ সময়ৰ কাৰণেতো মই চিন্তাত পৰি গৈছিলো কি মই এখন মানুহৰ পিকনিকতে আহিছো নে, কিন্তু মানস দাৰ এই তুফানী মাষ্টাৰ চেফ কাটিংটো দেখি পেলাই মই আৰু কনফিউজনত পৰি গলো কি এইখন পিকনিকেই নে মাষ্টাৰ চেফৰ কম্পিটিশ্যন। বাৰু এইবোৰ বাদ দিয়ক, কিটচেনত কি চলি আছে সেইটো এবাৰ পাক মাৰি আহো বলকচোন। মগুৰা কি বনাইছে? এয়া গাহৰি প্ৰচেছটো ষ্টাৰ্ট কৰিছো। মজা মজা মজা। এফালে চিকেন হ'ব। আচ্ছা, বেষ্ট অফ ব্ৰেড চব এফালে। আচ্ছা, আমাৰ কিচেনত পুৰা হাইজিনো মেইনটেইন কৰা হৈছে। চিকেনৰ কাৰণে বেলেগ, ভেজৰ কাৰণে বেলেগ। এতিয়া পাকঘৰৰ পৰা ওলাই পেলাই আমি অলপমান জেগাটো এক্সপ্ল'ৰ কৰিবলৈ গুচি গলো। আপোনালোকক কোৱাই নহয় আমি কোন জেগালৈ আহিছো। এইখন হৈছে হেচৰাঘাটা, বেংগলোৰৰ পৰা মাত্ৰ 1 ঘণ্টা দূৰৰ এই লোকেশ্যনটো। ক্ষমা ৰাইজ ক্ষমা, মাজে মাজে মোৰ ভিতৰৰ ডান্সাৰ আৰু ছিংগাৰটো জাক খাই যায়। মানে কি কৰিব আৰু, এনেকুৱা মাহলবোৰ পাই গ'লে নিজকে ৰখাব নোৱাৰা হৈ যাওঁ। এতিয়া তাৰ পিছত আমাৰ কেক কাটিং চেৰেমনিটো হ'ল। বাৰু আপুনি ভাবিব পাৰে কি এয়া পিকনিক চেলিব্ৰেশ্যন হৈছে নে বাৰ্থডে চেলিব্ৰেশ্যন হৈছে। ৰ'ব বুজাই আছো, কাৰণ আজি অসম বাইকাৰ্ছ ব্ৰিগেডৰ 1 বছৰ কমপ্লিট হ'ল, আৰু সেইটোৰ কাৰণে আজিৰ এই স্পেচিয়েল ৰাইডটো আৰু লগতে এই স্পেচিয়েল পিকনিকটো। এতিয়া ধুনীয়াকৈ কেক এপিচ মাৰি লওঁ, আৰু আপুনি মোৰ ৰিয়েকশ্যনতে গম পাইছে চাগে কি কিমান টেষ্টি আছিলে কেকটো। এতিয়া এইফালে দেখিলো আমাৰ গৌতম দাই ড্ৰোন উৰাই আছে, সেইকাৰণে ময়ো এপাক চাবলৈ গুচি আহিলো। ড্ৰোনখন পাই পেলাই মই ইয়াৰ লগত আকৌ খেলাহে কৰিবলৈ ধৰিলো। ঠিক নাই, এইটো ৰিল দেখি পেলাই ৰোহিত ছেত্ৰীয়ে মোক খতৰকে খিলাৰী নেক্সট ছিজনত মাতি দিলেহে হ'ল। আৰু তাৰ পিছত আমাৰ খেল ধেমালিৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল, য'ত বাচ্ছাৰ পৰা ডাঙৰ মানুহলৈ চবৰ কাৰণে খেল আছিলে। আমাৰ ল'ৰাৰ মিউজিকেল চেয়াৰটোত মই ভাগ লৈছিলো বাৰু, কিন্তু কি ক'ব আৰু, লাকিয়ে বেয়া ছেকেণ্ড ৰাউণ্ডতে ওলাই গলো। আৰু এওঁ হ'ল আমাৰ ফাইনেলি মেনজৰ মিউজিকেল চেয়াৰৰ উইনাৰ। আৰু ৰাইজ এতিয়া মই ভোকত ৰখিব পৰা নাই, আৰু এতিয়া খাই দিব লাগে। আৰু এতিয়া ধুনীয়াকৈ চিগনেলটো দি দিছো, আৰু এতিয়া পেট পূজা আৰম্ভ। আৰু আমাৰ ঘাছ ফুচ খোৱা মানুহৰ কাৰণে পনীৰ, আৰু নন ভেজ খোৱা মানুহৰ কাৰণে গাহৰি আৰু চিকেন। আৰু ৰাইজ সঁচাকে খানাটো বহুত বেছি টেষ্টি আছিলে, চব বস্তুবোৰ একদম পইণ্টত আছিলে। আৰু ফাইনেলি আমাৰ জেমিং সেশন ষ্টাৰ্ট হ'ল। ময়ো সৰুকে জুবিনদাৰ গান এটা গাইছিলো বাৰু, কিন্তু আপোনালোকে শুনিব নালাগে দিয়ক, নিজৰ মানে মই বেষ্টিটো কৰিব নিবিচাৰো মানে, সেইকাৰণে দিয়ক। পিছে আজিৰ ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পালে লাইক আৰু ফ'ল' এটা কৰি যাব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।